বিশেষ মানে বিশ্ব সাহিত্য সাহিত্য পৰিষদত আমি প্ৰথম যে ছোৱালী ছুপাৰ লীগ আণ্ডাৰ 15 15 ইয়াৰ্ছত যি ফুটবল আমি কোচিং কৰালোঁ যোৱা 20 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমি কৰালোঁ। তাৰপিছত আমি 3 তাৰিখৰ পৰা MSc SLটো ষ্টাৰ্ট কৰি আজি 10 তাৰিখত আমি ফাইনেল ক্লজিং চেৰিমনি পাতিছোঁ। তাৰে আমি মোটামুটি মোৰ এছেছমেণ্টটো এইটোৱে যে আমাৰ এই অঞ্চলৰ 34টা সমষ্টিৰ পৰা যি ছোৱালীবিলাক আহিছে ইয়াত মানে আণ্ডাৰ 15 এই ছোৱালীবিলাক বহুত প্ৰতিভাৱান খেলুৱৈ হৈ গ'ল এতিয়া বৰ্তমান। এইটো ষ্টেট লেভেলত খেলিবলৈ কাৰণে এটা যোগ্যতা আছে বুলি মই এতিয়া চাৰ্টিফিকেট দিব পাৰে। কিন্তু আমি কম সময়তে আমি যে ইমান ধুনীয়া যে সিহঁতে আমাৰ যি কোচ এই কোচিংবিলাক যে সিহঁতে একচেপ্ট কৰিব পাৰিছে, টেকনিকবিলাক একচেপ্ট কৰিব পাৰিছে, তাৰ কাৰণে মই আজিৰ যুগত ছোৱালীটোৱে অলপ প্ৰায়ৰিটি দিব লাগে নেকি এনেকৈ ভাবি আছোঁ। আৰু যোৱা বিগত বছৰ আমি আণ্ডাৰ 17 যি ল'ৰাকেইটা আমি যি কোচিং কৰিছিলে এই কোচিং কৰাৰ সময়তো এনেকুৱা ডিষ্টাৰ্ব আছিলে, কিন্তু ছোৱালী হোৱাৰ কাৰণে খুব ভাল হৈছে। মানে কোনো মানে ইনডিচিপ্লিন কৰা নাই। কমিটিয়ে যি কয় বা কি কয় এইটো কেপ্টেইনে যি কয় বা মেনেজাৰে যি কয় এইটো কথাও শুনিছে সিহঁতে। তাৰ কাৰণে মই ভাবিছোঁ ছোৱালীটো ল'ৰাৰকে অলপ ওৱান ষ্টেপ মানে আগত আছে বুলি মই ভাবিছোঁ। আজি মই এইটো মানে বাৰ্তা দিব বিচাৰিছোঁ যে আমি নেক্সট বাৰতো যদি আমি একমহীয়া যদি আমি ভালকৈ যদি ষ্টেট লেভেলৰ যি কোচ আনি পেলাই যদি কোচিংটো কৰাই দিয়ে আৰু বেছি ভাল হ'ব, উন্নত হ'ব। আৰু উন্নত হৈ যোৱাৰ লগে লগেতো আপোনালোকে নিশ্চয় জানে আজি খেলৰ প্ৰতি অসম চৰকাৰে বহুত আঁচনি লৈছে আৰু এই আঁচনিৰ দ্বাৰা দি আমি বহুত উপকৃত হ'ব বুলি আমি ভাবিছোঁ। তাকে মই আপিল কৰিছোঁ যে চবে স্পৰ্টছৰ প্ৰতি মনোযোগ কৰিব লাগে আৰু খেলৰ প্ৰতি আগবাঢ়িলে আমাৰ স্বাস্থ্যও খুব ভাল হৈ থাকে, পঢ়া শুনাও ঠিক হৈ থাকে আৰু এনভাইৰনমেণ্টটো ঠিক হৈ থাকে বুলি মই ভাবোঁ। প্ৰাইজ মানি দিছিলে উইনাৰ টীমক আৰু ৰাণাৰ্ছ আপৰ কাৰণে 50,000 টকা দিছিলে। কিন্তু আমি এই বছৰ মানে ৰাণাৰ্ছ আপৰ কাৰণে 50,000 টকা আৰু উইনাৰৰ কাৰণে আমি 1 লাখ টকা আমি মিচিং সাহিত্য সাহিত্য পৰিষদৰ আৰ্থিক সাহায্য হিচাপত বা অনুদান হিচাপত আমি দিছোঁ। খেলটো আমাৰ এই কিবা আছে ছিজন বনাম 20 জন। এতিয়া ছিজনত হৈ গ'ল মানে সমষ্টিবিলাক হৈ গ'ল 12 নং নামনি চিচি, 13 নং চিচিমুখ, 14 নং জীয়াঢল, 15 নং গগামুখ, 16 নং নলবাৰী আৰু 17 নং ভীমা সমষ্টি। এই আৰু 20 জনত আছে সঞ্জাৰী নগৰ আছে, 6 নং সঞ্জাৰী নগৰ, 7 নম্বৰ চিমেণ্ট চংকং, তাৰপিছত চিলাচুটি, মুক্তিয়াৰ অকাজান আৰু উজনি চিচি। এইখিনি সমষ্টি আছে আৰু খেলটো খুব ধুনীয়া হ'ব বুলি আশা কৰিছোঁ। बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। मेगालन काम एक्सचेन्ज मेलाजों लोगोसेनो क'क्राझार सहरनि दावहारु अट' एजेन्सिया लानानै फैबावबाय दिवालीनि धामाका अफार। 16, 17, 18 आरो 19 नभेम्बर खालि सानब्रैसिम दिवालीनि धामाका अफारा सोलिगोन। लवेस्ट डाउन पेमेन्ट होनानै बाजाज कम्पानिनि नों फसायनाय बाइक जेरै पालसार, सिटी, प्लेटिना, एवेन्जार, डमिनार बायदि बायदि आरो गोदानै लन्च जानाय बाइकखौबो लानो हागोन। बाइक गोदानजों लोगोसेनो बेसेन नाङाजासे 5 लिटार पेट्रल, गंनै हेलमेट, सीट कभार, 12 टाइम्स वाशिं कुपन मोननो हागोन। लोगोसेनो बाइक बायगिरिफोरनो फ्री एसवेर गिफ्ट हरनाय जागोन आरो एक्सचेन्ज खाबुआबो एभेलेबल जागोन। क'क्राझार सहरनि दावहारु अट' एजेन्सियावल' नङा, बेजों लोगोसेनो कारिगाव फेस्टिभ आउटलेट, दतमा फेस्टिभ आउटलेट आरो बडगाव फेस्टिभ आउटलेट ब्रान्च श'रुमावबो अफारनि सुबिदाखौ लानो हागोन। आबुङै मिथिबावनो दानो कल खालाम 6000399187 नङाबा 8822018193 जानबुं अनजिमायाव।